Hello everyone, JPR Assamese blog ole আপোনাক সকলোকে স্বাগতম জনাইছো। আজি কিহৰ ৰেচিপি লৈ আনিছো ভিডিওটো দেখি গমেই পাইছে। আজি গোলাপ জামুৰ ৰেচিপিটো লৈ আনিছো। লালমোহনো ক'ব পাৰে আৰু বহুত ধুনিয়া হৈছে গোলাপ জামুখিনি আপোনালোকে দেখিছে হেয়া। আহক তেনে ভিডিওটো আগবাঢ়ো। মই পেনখনতে গাখীৰ আধা কাপ দি দিছো। গেছটো অন কৰা নাই এতিয়ালৈকে আৰু ইয়াতে দি দিলো ঘিউ 2 চামুচ দিছো এয়া দেখা পাইছে। আৰু ইয়াতে দি দিম এটা মই 1 কাপ পাউডাৰ গাখীৰ এয়া মিল্ক পাউডাৰ যেটো হয় আৰু এটো মিল্ক পাউডাৰটো ব্যৱহাৰ কৰিব লাগিব লিকুইডটো নহয়। এইখিনি এতিয়া মই ভালকে মিলাই লম হেতাখনেৰে এয়া দেখিছেনে ভালকে মিলাব লাগিব যাতে গোটা বান্ধি নাথাকে ইয়াত একদম ধুনিয়া এটা পেজ হৈ যাব লাগিব এনেকৈ লৰাটো ধুনিয়া হৈ যাব এয়া মই লৰাই আছো এনেদৰে আৰু গেছটো এতিয়ালৈকে অন কৰা নাই এয়া মোৰ হৈ গৈছে ধুনিয়াকে আৰু এটা মই গেছটো অন কৰি দিছো আৰু লো ফ্লেমত ৰাখিছো লো ফ্লেমত ৰাখি এনেদৰে লৰাই আছো নন ষ্টপ লৰাই থাকিব লাগিব নহলে তলফালে আপোনাৰ জ্বলি আহিব এনেদৰে 5 পৰা 6 মিনিট মান লৰাই থাকিলে আমাৰ ইনস্ট্যান্ট খয়াখিনি ৰেডি হৈ যাব এটো ইনস্ট্যান্ট খয়া বুলিও ক'ব পাৰে আৰু এয়া কমি আহিছে দেখিছেনে মই 2 মিনিট মানতে বহুত এয়া শুকাই গৈছে লৰাই আছো মই এয়া আৰু একেবাৰে শুকাই আহিছে পেনখনৰ পৰা নিজে নিজে এৰি গৈছে এয়া ঘিউ দিয়া হৈছে যে ইয়াত এয়া মোৰ 4 মিনিট ভাজিছো মই 4 মিনিটত এয়া শুকাই আহিছে আৰু 1 মিনিট মান ভাজিলে মোৰ ৰেডি হৈ যাব মোৰ খয়াখিনি এয়া এতিয়া মই নমাই ৰাখিম এইখিনি মোৰ ৰেডি হৈ গল ঠাণ্ডা হ'ব নমাই ৰাখিছো আৰু এতিয়া ইয়াতে মই মোৰ সেইখিনি ঠাণ্ডা হয় মানে মই সুগাৰ সিৰাপটো বনাই লম তাৰ কাৰণে মই ডাঙৰ কাপেৰে 1 কাপ চেনি দিছো আপোনাৰ সৰু কাপ হলে 2 কাপ লাগিব মোৰ কাপটো ডাঙৰ সাইজৰ সেইকাৰণে 1 কাপ দিছো আৰু তাতে 1 কাপ পানী দিলো আৰু অকনমান বেছিকে দিলো পানী মই দেখা পাইছে আপোনালোকে আৰু এয়া সুগাৰ সিৰাপটো এফালে বনি আছে আৰু এফালে মোৰ খয়াখিনিও ঠাণ্ডা হৈ গল ইয়াতে মই ময়দা দিছো 2 চামুচ প্ৰথমতে 2 চামুচ দিছো আৰু পাছত লাগিলে দিম আৰু অকনমান দিছো বেকিং পাউডাৰ বেকিং সোডা নিদিব বেকিং পাউডাৰ হয় এইখিনি এটা মই ভালকে হানি লম ভালকে হানিব লাগিব এইখিনি এতিয়া এয়া মই ময়দা অলপ কম পালো আৰু 1 চামুচ দি দিলো মই টোটাল ময়দা 3 চামুচ দিলো আৰু এতিয়াখিনি মই ভালকে হানিম এনেদৰে ৰুটি বনালে আমি যেনেকৈ আটাৰ ডোটো বনাও এনেদৰে আখিনি হানিব লাগিব এয়া হাতৰ পতাখনৰে মই হানি আছো এয়া দেখিছেনে এইখিনি এনেকৈ আৰু হানি থাকোতে আপোনাৰ যদি অলপ বেছি ডাঠ লাগে তেতিয়া ইয়াতে গাখীৰ দিব পাৰে 1-2 চামুচ মোৰ গাখীৰ দৰকাৰ হোৱা নাই মোৰ ধুনিয়াকৈ হৈ গৈছে একদম আৰু ডাঠ হলে অলপ গাখীৰ দিব পাৰে গাখীৰ নাথাকিলে পানীও দিব পাৰে একো নাই আৰু মোৰ ডোটো ৰেডি হৈ গল পুৰা এতিয়া মই লালমোহনখিনি বনাই লম সৰু সৰুকে বনালে হল এখিনি আমাৰ বেকিং পাউডাৰ দিয়া আছে ফুলি যাব সেই কাৰণে মই সৰু সাইজতে বনাইছো মোৰ 1 কাপ পাউডাৰ গাখীৰ 10 পিস হৈছে লালমোহন এয়া মই দুইটা হাতেৰে এতিয়া ধৰি পেলাই গোল কৰি আছো এনেদৰে গোল কৰিব লাগিব তেতিয়া আপোনাৰ লালমোহনখিনি ধুনিয়া প্লেন হ'ব লাগিব মানে আৰু এয়া দেখিছেনে কিমান ধুনিয়া প্লেন হৈছে মোৰ পাৰফেক্ট হৈছে আৰু এতিয়া মই এনেদৰে গুটিখিনি বনাই লম এয়া হৈ গল মোৰ ৰেডি এইখিনি এতিয়া তেলত ভাজিব ৰেডি হৈ গল এফালে মোৰ সুগাৰ সিৰাপটো ৰেডি হৈ আছে দুটা ইলাচি মই ইয়াতে দি দিলো এটো মই পাহৰি গৈছিলো দি দিলো তাৰ পাছত এতিয়া মই কেৰাহীখন পাতি দিছো একদম লো ফ্লেমত ৰাখিছো আৰু ইয়াতে দি দিলো ৰিফাইন আৰু এতিয়া মই লালমোহনখিনি দি দিম গেছটো একেবাৰে লো কৰি ৰাখিব আৰু লালমোহন বনাওঁতে এটো এটা ডাঙৰ টিপস হয় আপুনি লো ফ্লেমত বনাব লাগিব তেতিয়া আপোনাৰ লালমোহনখিনি ধুনিয়াকৈ ফুলিব আৰু ভিতৰৰ ফালে সিজিব লাগিব লালমোহনখিনি তেতিয়াহে আপোনাৰ পাৰফেক্ট হ'ব ডাঙৰ টিপস হয় এটো লালমোহন বনালে একদম দেখিছেনে আমাৰ তেলটো একেবাৰে মোৰ এতিয়া খালি অলপ গুনগুনিয়া গৰম হৈছে 3 মিনিট মানৰ পাছত এয়া মই ভাজি আছো এনেদৰে সাইডৰ পৰা লৰাই দিছো একটা বেস ভাজুনতে মোৰ 15 মিনিটকে লাগিছে গম পাইছে কিমান একদম মই লো ফ্লেমত ভাজিছো
সাইডৰ পৰা এনেদৰে অকণমান লৰাই আছোঁ। আলফুলকৈ লৰাব লাগিব যাতে ভাঙি নাযায় আমাৰ লালমোহনকেইটা। লৰাই থাকিব লাগিব নহ'লে তলফালে জ্বলি আহিব। লাহে লাহে এনেদৰে লৰাই থাকিলে হ'ল। এয়া দেখিছেনে কি ধুনীয়া চবফালে কালাৰটো ধুনীয়া হৈছে মোৰ লৰাই থকাৰ কাৰণে। গেছটো মিডিয়াম কৰি ৰাখিব, নহ'ব একেবাৰে লো ফ্লেমত মই ভাজি আছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। আৰু এইফালে মই চুগাৰ চিৰাপটো অকণমান গৰম কৰি লৈছোঁ আৰু লগে লগে তেলৰ পৰা উলিয়াই লগে লগে লালমোহনখিনি চুগাৰ চিৰাপত দিব লাগিব, তেতিয়াহে মানে চেনীৰ চিৰাপটো লালমোহনে টানিব পাৰিব। এয়া মই লগে লগে দি দিছোঁ, দেখিছেনে? এনেদৰে ওপৰত উপঙি আছে চুগাৰ চিৰাপটো টানা নাই। যেতিয়া লালমোহনে টানিলে নিজে নিজে তলত পৰি যাব লালমোহনখিনি, তেতিয়া গম পাব খাবলৈ পৰা হৈ গৈছে। আৰু ছেকেণ্ড বেচটো মই একে ষ্টাইলত ভাজি ল'ম। এতিয়া একদম লো ফ্লেমত ৰাখি ভাজি আছোঁ। আমাৰ প্ৰথম বেচটো তলত পৰি গ'ল লালমোহনখিনি, দেখিছেনে? খাবলৈ হৈয়ে গৈছে মানে। আৰু ছেকেণ্ড বেচটো মই এনেদৰে দি দিলোঁ। 1 ঘণ্টামান চুগাৰ চিৰাপত থৈ দিলে খাবলৈ বহুত টেষ্টি হ'ব লালমোহনখিনি। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।